অচিনাকিয়ে কেতিয়াও বিশ্বাসঘাতকতা কৰিব নোৱাৰে। বিশ্বাসঘাতকতা তেওঁ কৰে যাক আপুনি বহুতো বেছি বিশ্বাস কৰিছিল। যিজনে আপোনাক হিংসা কৰে তেওঁৰ সন্মুখত এনে কৰক। 1 নম্বৰ, যিজনে আপোনাক হিংসা কৰে তেওঁৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰক। 2 নম্বৰ, সমাজত তেওঁৰ প্ৰশংসা কৰক, বনচত তেওঁক সন্মান কৰক। দেখিব হিংসাৰ পৰিৱৰ্তে তেওঁ আপোনাক ভাল পাবলৈ আৰম্ভ কৰিছে। আত্মসন্মানৰ কাৰণে কেতিয়াবা কেতিয়াবা কষ্ট পোৱা ভাল, কিয়নো কষ্ট মানুহক পৰিৱৰ্তন আৰু শক্তিশালী কৰি তোলে। কষ্ট দিছা দি যোৱা, ঘৃণা কৰিছা কৰি যোৱা, কিন্তু এটা কথা মনত ৰাখিবা, জীৱনটো সৰু নহয়। যি কষ্ট তুমি আজি মোক দিছা সেই কষ্ট অন্য কোনোবাই তোমাক দি গুচি যাব। হাঁহিৰ পিছত লুকাই থকা কষ্টবোৰ বুজি পোৱাৰ ক্ষমতা সকলোৰে নাথাকে। কষ্ট পোৱাৰ পিছতে প্ৰতিবাদ নকৰি মনে মনে থকাজন দুৰ্বল নহয়। লক্ষী ছোৱালীৰ 5টা গুণ হৈছে: 1 নম্বৰ, খং বেছি হয় কিয়নো তেওঁলোকে সঁচা মনৰ তেওঁলোকৰ মিছাটো সহ্য কৰিব নোৱাৰে। 2 নম্বৰ, অলপতে অন্তৰত দুখ পায়। 3 নম্বৰ, মুখে মুখে সঠিক প্ৰশ্নৰ উত্তৰ দিব জানে। 4 নম্বৰ, খঙৰ সময়ত কাক কেনেকৈ কি ক'ব লাগে তেওঁলোকে জানে আৰু পৰিস্থিতিৰ লগত মিলি চলিবও জানে। 5 নম্বৰ, যদি খঙতে কেতিয়াবা কাৰোবাক কিবা ক'লেও পিছত নিজে অন্তৰত কষ্ট পায় কি ক'লো ভাবি। জীৱনত কেতিয়াবা যদি বেয়া দিনৰ লগত যুদ্ধ কৰিবলগীয়া হয় তেনেহ'লে হতাশ নহ'ব। মনত ৰাখিব, আপোনাৰ দিন বেয়া আছিল জীৱনটো নহয়। আপোনাক বেলেগে কি ভাবে সেইটো গুৰুত্বপূৰ্ণ কথা নহয়। গুৰুত্বপূৰ্ণ হ'ল আপুনি নিজকে কেনেদৰে ভাবে। আমি কাৰোবাক যিমানেই মৰম, ভালপোৱা, সন্মান যিমানেই নিদিওঁ কিয় স্বাৰ্থপৰাই থাকিব। কিয় জানে, কিছুমান মানুহ আছে যাৰ স্বভাৱ কেতিয়াও সলনি নহয়। সম্পৰ্কৰ কাৰণে অৰ্থ নহয়, অলপ বিশ্বাসৰ প্ৰয়োজন। ভালপোৱাৰ কাৰণে ৰূপ নহয়, এটা সুন্দৰ মনৰ প্ৰয়োজন। পুৰণা হ'লে অৱহেলা বাঢ়ে, সেইটো কিবা বস্তুৱেই হওক বা মানুহ। মন বেয়া থাকিলে শান্তি বিচাৰি গোটেই পৃথিৱী ঘূৰিলে আপুনি অশান্তিয়ে পাব। জীৱনত যিমানে ভাল কাম কৰক আপুনি চবেই পাহৰি যাব, কিন্তু এটা বেয়া কাম কৰি চাওকচোন, মুহূৰ্তৰ ভিতৰত ৰেকৰ্ড হৈ যাব। এয়াই বাস্তৱতা। জীৱনৰ সকলোতকৈ ডাঙৰ চেলেঞ্জ হৈছে নিজৰ কাষত নিজে জিকা। ভালে থকাটো যেনেকৈ চিৰস্থায়ী নহয় তেনেকৈ বেয়া থকাটো চিৰস্থায়ী নহয়। মাজত মাত্ৰ ধৈৰ্যটো ৰাখিব লাগে। জীৱন সৰু, গতিকে বেয়া চিন্তাবোৰ বাদ দিয়ক আৰু ভাল কাম কৰি যাওক। যি আপোনাৰ গুৰুত্ব নিদিয়ে তাক গুৰুত্ব দিবলৈ বাদ দিয়ক আৰু তেওঁকে গুৰুত্ব দিয়ক যি সকলো সময়ত আপোনাৰ কাষত আছে। এজন মানুহৰ বেয়া সময় চিৰস্থায়ী নহয়। বেয়া সময় পাৰ হৈ ভাল সময় আহিবই। সেয়ে ধৈৰ্য ধৰক আৰু কৰ্ম কৰি যাওক। জীৱনত মনে মনে থকাতকৈ ডাঙৰ কোনো উত্তৰ নাই আৰু ক্ষমা কৰাতকৈ ডাঙৰ কোনো শান্তি নাই। গতিকে মনে মনে থাকিবলৈ আৰু ক্ষমা কৰিবলৈ শিকক। পঢ়া শুনা কৰি জীৱনত উন্নতি কৰক, কিন্তু কাৰোবাক কান্ধত থিয় হৈ ওপৰত উঠাৰ চেষ্টা নকৰিব। ডাঙৰ মানুহ নহয়, ডাঙৰ মানুহ হোৱাৰ আগতে ভাল মানুহ হ'বলৈ চেষ্টা কৰক। থেংকছ ফৰ ৱাচিং।